হাই গাইজ আৰু আজি ৰাতিপুৱাই ব্লগটো বনাম বুলি ভাবিলোঁ আৰু আজি বহুত গৰম দিছে ৰাতিপুৱাই মানে থাকিব পৰা নাই 7:30 বাজিল আৰু আমাৰ অনামিকাই মানে আজি গৰমত এই চাওক আৰু আমি ৰাতিপুৱা নাস্তাই খোৱা নাই আৰু বেবীয়ে পুৰা ঠাণ্ডা খাই আছে ঠাণ্ডা বেবী মানে তিতিলি ঠাণ্ডা খাই আছে নিজে বনাইছে না আমাৰ বেবী নিজে বনাইছে মানে ফ্ৰিজত থৈ দিছিল এতিয়া পুৰা ঠাণ্ডা হৈ গৈছে খাব ভাল পাই আছে আৰু এইভাগে অনামিকা কি কৰি আছে পাকঘৰত চাবলৈ যাই আছোঁ আৰু যি গতিকে মানে ভাইটি অহা কথা আমাৰ অনামিকা এয়া আৰু গাইছ এয়া ৰাতিপুৱা নাস্তা আৰু আলু ভাজা আৰু ৰুটি আৰু ৰাতিপুৱা নাস্তা মানে আমাৰ অনামিকা ইয়ে বনাইছে আজি মানে ৰাতিপুৱা উঠি এইটো বনাল মানে ভোক লাগিছে বোলে তাৰ সেইকাৰণে বনাল আৰু এইটো লগাব আমাৰ আজি ফেনটো মানে বহুত গণ্ডগোল হৈ আছে আমাৰ কমকৈ কৰে আৰু বেবী মানে এই আলাজ কৰি আছে আৰু বেবী ৰাতি মানে টোপনি নাপায় গৰমৰ কাৰণে সেইকাৰণে এইটো লগাব লগা হৈ গৈছে আৰু লগোৱা মানুহজন এইজন আমাৰ ফুলহালি আহি গ'ল আৰু এইফালে আমাৰ অনামিকা পুৰা এই ফেন চাফা কৰি আছে চাওক এয়া হাতখন মানে ভাল পাইছে মাত্ৰ মই কৈ আছিলোঁ নালাগে বুলি সিয়ে মানে কৰে বোলে সেইকাৰণে চাওক পুৰা আৰু বেবীয়ে পুৰা লেকচাৰ মাৰি আছে এইফালে আৰু এই ফেনটো আমাৰ মানে বেটাৰী বেয়া হৈছে সেইকাৰণে হয়তো বেটাৰীটা লগাই দিম বুলি ক'ল আৰু অনামিকা পুৰা চাফা কৰি আছে চাওক মই কৰিম বুলি ক'লেও নামানে মানে মই কৰিম বুলি কৈ যায় আস্তে আস্তে কৰ ধূলা হৈ যাব গম পাবি লেতেৰা হৈছে না চিন্তা ফেনৰ অৱস্থা চাওক গাইছ হয় নেকি এতিয়া তাৰমানে নহয় চাফা কৰিলেও আৰেকবাৰ হ'ব এতিয়া যিমান চাফা কৰিলেও ফেনটা দিয়াৰ পিছত হৈয়ে যায় আৰু আমাৰ অনা এনেও ভালে পায় এইবিলাক কাম কৰি এয়া চাওক ঠাণ্ডা 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 আৰু গৰমত বেবী ঠাণ্ডা খাবি মানে বহুত গৰম দিছে না সেইকাৰণে মানে বেবীয়ে ক'ল আইচক্ৰীম আনিবলৈ আৰু বেবী পুৰা 4টা আনিছে আমি 3জন মানুহ 4টা আনিছে হয় না মানে বেবী 2টা খাব সেইকাৰণে হয় না সেইকাৰণে আৰু আমাৰ ফেনটা অলপ মাজে মাজে বিটি গৰম হয় না বেবী একবাৰ জোৰেকৈ কৰে একবাৰ কমকৈ কৰে আৰু বেবী পুৰা ফটো মাৰি আছে এই চাওক এয়া অনামিকা পুৰা এইগিলা পিঁয়াজেৰে মানে আজি মাংস বনাব আলু নাই সেইকাৰণে চাওক অলপ মাংস আলু মানে নাই আজি আনবা নগ'লোঁ আৰু মই সেইকাৰণে মানে অনামিকা পুৰা পিঁয়াজেৰে আঞ্জা বনাব মাংসৰ আঞ্জা আৰু ইফালে পুৰা পুৰা ঘামি জামি একদম অৱস্থা বেয়া হৈ গৈছে পুৰা মছলা বস্তুত ব্যস্ত লাগি গৈছে এতিয়া মাংস দি দিল এয়া আৰু দেখা পালে মানুহটাক বেয়া লাগে বহুত মানে কষ্টত বনাই আছে গৰমত আৰু মাইকীৰ কাম ইমান সহজ নহয় মানে বহুত কষ্টৰ কাম যিমান গৰম নহওক কিয় তাহাঁতে বনাবই লাগিব হয় না এয়া বেবী পুৰা গেম খেলি আছে না কি গেম বাৰ্বি আৰু সৰু ছোৱালীটোৱে আমাৰ বেবী বাৰ্বি খেলি থাকে বেবী ভাল লাগে না খেলা আৰু এইফালে তাৰ মা পুৰা বাগাৰ দি আছে ফাইনেলি গাইজ আহি পালোঁ খুৰা খুৰীহঁতৰ ঘৰত আৰু মানে যি গতিকে বাটতে মানে ফুলৰ বাগিচাখন আছে সেয়েহে মানে ৰুব নোৱাৰিলোঁ মানে ভিডিঅ' কৰোঁ লাগি গ'ল আৰু সেয়ে আপোনালোকক মানে অলপ ফুলৰ বাগিচাখন দেখুৱাই দিলোঁ আৰু যি গতিকে এতিয়া বাৰিষা বতৰ সেয়েহে মানে অলপ চাফা হৈ থকা নাই সেইকাৰণে আৰু বহুত খৰাঙত ভাল লাগে মানে ফুল বহুত ধুনীয়া ধুনীয়া হয় আপোনালোকে নিশ্চয় জানে বাৰিষাত ফুল বাচাবৰ কাৰণে বহুত টান হয় এই তথাপিও ইমান ধুনীয়াকৈ মানে ৰাখিছে বহুত ভাল লাগিছে আৰু সেয়েহে আপোনালোকক দেখুৱাই দিলোঁ ভিডিঅ'টো শেষলৈকে চাই থাকিব তোমাৰ ফুলকেইটাৰ কাৰণে মই ধুনীয়া মৰম পাইছোঁ ক'ত যা ফুলকেইটা চাফা কৰিলে ভাল লাগব না আৰু সেইবিলাক ধুনীয়া মোক যে গমেই নাপায়
একবাৰ কৈছিলোঁ যেনিবা